নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম এটা হোৱাটছএপৰ নতুন ভেৰিয়েশ্যন ওলাইছে ইউ হোৱাটছএপ। হোৱাটছএপৰ বিষয়ে আজি আমি কথা পাতিম। আপুনি আগত হোৱাটছএপটোত কিছুমান সমস্যাৰ বাবে কিছুমান কাম কৰিব পৰা নাছিলে। এই হোৱাটছএপটোত আপুনি যিকোনো কাম নিজে মনে বিচৰা ধৰণে কৰিব পাৰিব। সেই হোৱাটছএপটোতকৈ এইটো আপুনি 10 গুণে অধিক সুবিধা লাভ কৰিব পাৰিব। মই আপোনালোকক সুবিধাবোৰ সকলো দেখাই দিম। ইয়াত কি কি সুবিধা আছে, ইয়াত কি কি কৰিব পাৰি, ক'ত কেনেকৈ সেটিং মিলাব পাৰি। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চাই থাকিব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাবস্ক্ৰাইব কৰক মষ্ট আছাম ইউটিউব চেনেলটো, লগতে বেল আইকনটো দবাই দিয়ক আগলৈ সকলোবোৰ নতুন নতুন ভিডিঅ' পাই যাবলৈ। তাৰ বাবে আমি যাব লাগিব হোৱাটছএপলৈ। এয়া হোৱাটছএপলৈ আহিলোঁ। আপোনালোকে দেখিছে হোৱাটছএপৰ দুটা আইকনে একেধৰণে দিয়া আছে। হোৱাটছএপৰ আইকনটো যেনেধৰণে আছিল, ইউ হোৱাটছএপৰ আইকনটোও ঠিক তেনেধৰণে আছে। আমি ইউ হোৱাটছএপটো অ'পেন কৰিম। ইউ হোৱাটছএপটো অ'পেন হৈ গ'ল। ইউ হোৱাটছএপটো আপোনালোকে প্লে ষ্টৰত নাপাব। যদি আপুনি এইটো ডাউনলোড কৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টোৰ তলত লিংকটো মই দি দিম, আৰু আপোনালোকে গুগলত যায়ো ডাউনলোড কৰি ল'ব পাৰিব। তাত গুগলত যাই আপোনালোকে ইউ হোৱাটছএপ বুলি ছাৰ্চ কৰিব, তাত ডাউনলোড অপশ্যন আহিব, তাত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি আপোনালোকক জনাম ইউ হোৱাটছএপটোৰ ফাৰ্ষ্ট সুবিধাটো। ইউ হোৱাটছএপটোৰ ফাৰ্ষ্ট সুবিধা কি? ইউ হোৱাটছএপৰ ফাৰ্ষ্ট সুবিধাটো হ'ল, যদি আপোনাৰ কোনোবা ফ্ৰেণ্ডে অনলাইন থাকে তেনেহ'লে আপুনি ওপৰত দেখি থাকিব। ওপৰত যিটো 3 ডট অপশ্যন আছে তাৰ কাষত আছে চাৰ্জৰ অপশ্যনটো। তাৰ কাষত যিখিনি খালী ঠাই আছে তাত আপোনাৰ যদি কোনোবা ফ্ৰেণ্ড অনলাইন থাকে তেনেহ'লে তাত লিখা থাকিব আপোনাৰ অমুক ফ্ৰেণ্ডজন অনলাইন আছে, তাৰ ওপৰত আহি থাকিব। নেক্সট, যেতিয়া আপোনাৰ মোবাইলটো হেং মাৰে বা শ্ল' হৈ যায় তেতিয়া আপুনি আপোনাৰ মোবাইলটো যেনেধৰণে ৰিষ্টাৰ্ট কৰে, আপোনাৰ হোৱাটছএপতো যদি আপুনি কাৰোবাক ফটো পঠাইছে, ভিডিঅ' পঠাইছে বা অডিঅ' পঠাইছে, যদি সেই অডিঅ' বা ভিডিঅ'টো যোৱা নাই বা শ্ল' হৈ আছে তেনেহ'লে আপুনি ইউ হোৱাটছএপটোও ৰিষ্টাৰ্ট কৰি ল'ব পাৰিব। তাৰ বাবে আপুনি ওপৰত থকা 3 ডট অপশ্যনটোত যাব লাগিব। যাই আপুনি তাত দেখিছে ইউ মোড, তাৰ পিছত দেখিছে ৰিষ্টাৰ্ট হোৱাটছএপ। তাত আপুনি ৰিষ্টাৰ্ট হোৱাটছএপত ক্লিক কৰিলে আপোনাৰ হোৱাটছএপটো ৰিষ্টাৰ্ট হৈ যাব। নেক্সট, আগৰ হোৱাটছএপটোত আপুনি অডিঅ' বা ভিডিঅ' ষ্টেটাছত যদি দিয়ে তেনেহ'লে মাত্ৰ 30 ছেকেণ্ডৰ কাৰণেহে ৰাখিব পাৰিছিল। ইয়াত আপুনি এইটো হোৱাটছএপত আপুনি যদি অডিঅ' বা ভিডিঅ' 5 মিনিট পৰ্যন্ত ৰাখিব পাৰিব। যদি আপুনি বিচাৰে যে মই এইটো ভিডিঅ' 5 মিনিটৰ কাৰণে ৰাখিম তেনেহ'লে আপুনি সেই ভিডিঅ'টো 5 মিনিটৰ কাৰণে ৰাখিব পাৰিব। এয়া চাওক ওপৰত আহিছে। ইয়াত আপুনি 5 মিনিট থকা ভিডিঅ' যদি ষ্টেটাছত ৰাখিব বিচাৰে তেনেহ'লে আপুনি 5 মিনিট থকা ভিডিঅ'টোও ষ্টেটাছত ৰাখিব পাৰিব। নেক্সট, আপোনাৰ হোৱাটছএপত যিবোৰ ফ্ৰেণ্ড আছে তেওঁলোকে কেতিয়া অনলাইন আহিছিল, কেতিয়া অফলাইন হৈছে, আপুনি সেইবোৰ সকলো ইউ হোৱাটছএপৰ যোগেদি ষ্টেটমেণ্ট চাব পাৰিব। তাৰ বাবে আপোনালোকে তলফালে যিটো প্লাছ অপশ্যন দেখিছে তাত ক্লিক কৰিব, আৰু আপুনি 3 নম্বৰত দেখিছে তলৰ পৰাও 3 নম্বৰ, ওপৰৰ পৰাও 3 নম্বৰ যিটো ষ্টেটমেণ্ট আইকন দেখিছে তাত ক্লিক কৰিব, আৰু ইয়াতে আপোনাৰ লোডিং হ'ব। এনেকৈ লোডিং হোৱাৰ পিছত আপুনি ইয়াতে চাব পাৰিব আপোনাৰ কোনজন ফ্ৰেণ্ড কেতিয়া অনলাইন হৈছিল আৰু কেতিয়া অফলাইন হৈছিল। নেক্সট, যদি আপোনাৰ ফ্ৰেণ্ডে কিবা বেলেগ লেংগুৱেজত আপোনাক মেছেজ পঠাইছে বা ইংৰাজীতে আপোনাক মেছেজ পঠাইছে আৰু আপুনি বুজি পোৱা নাই তেনেহ'লে আপুনি সেই মেছেজটোত ক্লিক কৰিব, আৰু ক্লিক কৰি আপুনি ট্ৰেন্সলেট কৰি ল'ব পাৰিব। মেছেজটোত ক্লিক কৰিব আৰু ওপৰফালে যিটো 3 ডট অপশ্যন দেখিছে তাত ক্লিক কৰিব। তাৰপিছত আপুনি দেখিব এনেকৈ ট্ৰেন্সলেট অপশ্যন আহিব, তাত ক্লিক কৰিব, আৰু আপুনি যি ভাষাত ট্ৰেন্সলেট কৰিব বিচাৰে তাত কৰি ল'ব পাৰিব। মই ইয়াত হিন্দীত কৰি দেখাই দি আছোঁ। হিন্দীত কৰিলোঁ, তাৰপিছত প্ৰচেছিং হৈ আছে এনেকৈ। তাৰপিছত আপুনি দেখিব এনেকৈ হিন্দীত ট্ৰেন্সলেট হৈ গৈছে। ইয়াৰ পৰা আপুনি কপিও কৰি ল'ব পাৰিব। নেক্সট, যদি আপোনাৰ ষ্টেটাছ লিষ্টত কোনোবা ফ্ৰেণ্ডৰ অডিঅ', ভিডিঅ', ইমেজ যিয়েই নহওক কিয় যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে ইয়াৰ পৰাই আপুনি ডাউনলোড কৰি ল'ব পাৰিব। তাৰ বাবে আপোনাৰ যিজন ফ্ৰেণ্ডৰ ইমেজ বা ভিডিঅ'টো ভাল লাগিছে সেই ফ্ৰেণ্ডজনৰ নামটোত ক্লিক কৰিব। তাৰপিছত আপুনি দেখিব এনেকৈ আহি আছে, আৰু তলফালে আপুনি যিটো ডাউনলোড অপশ্যনৰ আইকন দেখিছে তাত ক্লিক কৰিব। তাৰপিছত আপুনি দেখিব ইয়াত ছেভ টু গেলেৰী হৈ গৈছে, মানে সেইটো আপোনাৰ গেলাৰীত ছেভ হৈ গৈছে। এনেকৈয়ে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। নেক্সট, ইউ হোৱাটছএপৰ যোগেদি আপুনি যদি বিচাৰে ফুল মুভি আপোনাৰ ফ্ৰেণ্ডলৈ পঠাব বিচাৰে তেনেহ'লে আপুনি 1 GB পৰ্যন্ত ফুল মুভি আপোনাৰ হোৱাটছএপ যোগেদি, ইউ হোৱাটছএপ যোগেদি আপোনাৰ ফ্ৰেণ্ডলৈ পঠাব পাৰিব। নেক্সট, যদি আপুনি বিচাৰে যে আপুনি আপোনাৰ ফ্ৰেণ্ডে গম নোপোৱাকৈ অনলাইন থাকিব বিচাৰে
তেনেহ'লে সেইটো আপুনি অতি সহজে কৰিব পাৰিব। তাৰ বাবে আপুনি ওপৰত থকা 3 ডটত ক্লিক কৰিব। তাৰপিছত আপুনি ইউ মোডত ক্লিক কৰিব। ইউ মোডত ক্লিক কৰাৰ পিছত আপুনি এনেকৈ অপশ্যন দেখি পাব কেইটামান। তাৰপিছত আপুনি এনেকৈ কেইটামান অপশ্যন দেখিব। 3 নম্বৰত দেখিছে প্ৰাইভেচিত ক্লিক কৰিব। তাৰপিছত আপুনি ওপৰত দেখিছে আপুনি ফ্ৰিজ লাষ্ট চিনত ক্লিক কৰি দিব। তাৰপিছত যদি আপুনি ইয়াৰ পিছত অনলাইনত থাকে, আপোনাৰ কোনো ফ্ৰেণ্ডে গম নাপাব আপুনি যিমান টাইমত ফ্ৰিজ লাষ্ট চিনত ক্লিক কৰিছে, সিমান টাইমটোহে আপোনাৰ ফ্ৰেণ্ডৰ হোৱাটছএপত শ্ব' হৈ থাকিব। এনেকৈ আপুনি অনলাইন থাকিলেও আপোনাৰ ফ্ৰেণ্ডে গম নাপাব। নেক্সট, যদি আপুনি আননোন নম্বৰত মেছেজ পঠিয়াব বিচাৰে বা কল কৰিব বিচাৰে, তাৰ বাবে আপোনালোকে ফাৰ্ষ্ট ইয়াতে নম্বৰটো ছেভ কৰি লয়। তাৰপিছত আপুনি আকৌ হোৱাটছএপত যায় আপুনি তাত চাৰ্চ কৰে যি নম্বৰত আপুনি মানে নম্বৰটো ছেভ কৰিছে। তাৰপিছত আপুনি মেছেজ পঠিয়াই বা কল কৰিব পাৰে। ইউ হোৱাটছএপৰ যোগেদি আপুনি কোনো ধৰণৰ নম্বৰ ছেভ নকৰাকৈ মেছেজো পঠিয়াব পাৰিব, আপুনি ভিডিঅ' কলো কৰিব পাৰিব। যি কৰে আপুনি ইয়াত ডাইৰেক্ট কৰিব পাৰিব নম্বৰ ছেভ নকৰাকৈ। তাৰ বাবে আপুনি ওপৰত থকা 3 ডটত ক্লিক কৰিব। তাৰপিছত আপুনি এনেকৈ দেখিব 3 নম্বৰ অপশ্যন মেছেজ এ নাম্বাৰ, তাত ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াতে যি নম্বৰত মেছেজ বা কল কৰিব বিচাৰে ইয়াত ওপৰত টাইপ কৰিব। মই ইয়াতে দেখাই দিছোঁ আপোনাক 7635862864। তাৰপিছত আপুনি মেছেজ কৰিব বিচাৰিলে মেছেজত ক্লিক কৰিব, কল কৰিব বিচাৰিলে কলত ক্লিক কৰিব। মই ইয়াত মেছেজ দি দেখাই দিছোঁ। এনেকৈ আহি গৈছে, আপুনি চাওক। তাৰপিছত আপুনি যি মেছেজ দিব বিচাৰে ইয়াত মেছেজ দিব পাৰিব। ইয়াত চাওক, মই এইটো নম্বৰত মেছেজ পঠাই দিলোঁ। ইয়াত কোনো ধৰণৰ নম্বৰ মই ছেভ কৰা নাই, মেছেজটো এতিয়া গুচি গ'ল। নেক্সট, যদি আপুনি আপোনাৰ হোৱাটছএপৰ ফ্ৰণ্ট ষ্টাইলটো চেঞ্জ কৰি ৰাখিব বিচাৰে, তেনেহ'লে সেইটোও অতি সহজে কৰিব পাৰিব। তাৰ বাবে আপুনি ওপৰত থকা 3 ডটত ক্লিক কৰক। তাৰপিছত ইউ মোডত ক্লিক কৰিব। তাৰপিছত এনেকৈ বহুকেইটা অপশ্যন আপুনি দেখিব। তাৰপিছত আপুনি ইউনিভাৰ্চেলত ক্লিক কৰিব। তাৰপিছত আপুনি দেখিছে 2 নম্বৰ অপশ্যন ষ্টাইলত ক্লিক কৰিব। তাৰপিছত আপুনি ওপৰত 1 নম্বৰ অপশ্যনটো দেখিছে ফ্ৰণ্ট ষ্টাইল, তাত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি দেখিছে ইয়াতে আপোনাক যেনে ধৰণৰ ষ্টাইলটো আপুনি ৰাখিব বিচাৰে, আপুনি সেনেধৰণে ৰাখিব পাৰিব। মই আপোনাক দেখাই দিছোঁ ইয়াতে। মই এইটোত ক্লিক কৰি আপোনাক দেখাই দিছোঁ। ইয়াতে দেখিব আপুনি মোৰ ফ্ৰণ্ট ষ্টাইলটো মানে বেলেগ হৈ গ'ল। চাওক, মোৰ ফ্ৰণ্ট ষ্টাইলটো মই যি ধৰণে ৰাখিছোঁ তেনেধৰণে হৈ গ'ল। নেক্সট, আপোনাৰ হোৱাটছএপত যিমানবোৰ ফ্ৰেণ্ড লিষ্টত আছে, আপোনাৰ ফ্ৰেণ্ড লিষ্টত যিমানবোৰ হোৱাটছএপ নম্বৰ আছে, আৰু আপুনি যদি বিচাৰে যে মই সকলোবোৰ ফ্ৰেণ্ডৰ হোৱাটছএপ নম্বৰত বেলেগ লগ কৰি ৰাখিম, তেনেহ'লে আপুনি সেইটো অতি সহজে কৰিব পাৰিব। তাৰ বাবে আপুনি যিজন ফ্ৰেণ্ডৰ হোৱাটছএপ নম্বৰটো লগ কৰিব বিচাৰে সেই নম্বৰটোত ক্লিক কৰিব। তাৰপিছত আপুনি ওপৰৰ ফালে থকা 3 ডট অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত একেবাৰে শেষৰ ফালে আপুনি দেখিছে লগ অপশ্যন আছে, তাত আপুনি লগ অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত আপুনি এনেকৈ আপোনাৰ যি ধৰণে ৰাখিব বিচাৰে, পেটাৰ্ণ ৰাখিব বিচাৰে, পিন ৰাখিব বিচাৰে, ফিংগাৰ প্ৰিণ্ট ৰাখিব বিচাৰে। যদি আপোনাৰ মোবাইলটোত ফিংগাৰ প্ৰিণ্ট আছে তেনেহ'লে ফিংগাৰ প্ৰিণ্ট ৰাখিব পাৰিব, আৰু যদি আপোনাৰ মোবাইলত ফিংগাৰ প্ৰিণ্ট নাথাকে তেনেহ'লে আপুনি ফিংগাৰ প্ৰিণ্ট ৰাখিব নোৱাৰে, অনলি পেটাৰ্ণ আৰু পিন ৰাখিব পাৰিব। মই আপোনাক পিন ৰাখি দেখাই দিছোঁ। আপুনি ইয়াত যি ৰাখিব বিচাৰে আপোনাৰ নিজৰ ইচ্ছামতে ৰাখিব পাৰিব। মই ইয়াত ৰাখিছোঁ 1 2 3 4। তাৰপিছত দুবাৰ মাৰিব দিব, এনেকৈ 1 2 3 4 মাৰি দিলোঁ। তাৰপিছত মই বেক কৰি দিলোঁ। তাৰপিছত যদি মই কেতিয়াবা যদি কোনোবা ফ্ৰেণ্ডে মোৰ মোবাইলটো লৈও যদি মই যিটো নম্বৰত লগ কৰি ৰাখিছোঁ যদি সেই নম্বৰটো খুলিব বিচাৰে, তেনেহ'লে তাত পাছৱৰ্ডটো মাৰিব দিব। আৰু পাছৱৰ্ডটো নোহোৱাকৈ কোনেও মানে এই হোৱাটছএপ নম্বৰটোত ভিতৰত কি মেছেজ আছে কি আছে কোনেও চাব নোৱাৰিব। যেতিয়া ইয়াত পাছৱৰ্ডটো মাৰিব তেতিয়া অট'মেটিকলি খোল খাই যাব। নেক্সট, যদি আপোনাৰ এই হোৱাটছএপটো আপুনি লগ কৰি ৰাখিব বিচাৰে, তেনেহ'লে কোনো ধৰণৰ এপছ নোহোৱাকৈ এই হোৱাটছএপটো আপুনি লগ কৰিব পাৰিব। তাৰ বাবে আপুনি ওপৰত থকা 3 ডট অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইউ মোডত ক্লিক কৰিব। এনেকৈ অপশ্যন আহি যাব বহুকেইটা। তাৰপিছত আপুনি ইয়াত দেখিব 6 নম্বৰ অপশ্যনটো পাছৱৰ্ড লিখা আছে, পাছৱৰ্ডত ক্লিক কৰিব। তাৰপিছত আপুনি দেখিছে 2 নম্বৰ অপশ্যন হোৱাটছএপ লগত আপুনি ক্লিক মাৰি দিব এনেকৈ। তাৰপিছত আপুনি এনেকৈ দেখিছে পেটাৰ্ণ পিন এণ্ড ফিংগাৰ, তাত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি যি ৰাখিব বিচাৰে আপুনি ইয়াত ৰাখিব পাৰিব। চাওক, মই ইয়াতে দেখাই দিছোঁ আপোনাক 2255। এইটো লগ হৈ গ'ল।
এতিয়া মই যদি এইটো খুলিব বিচাৰোঁ হোৱাটছআপটো তেনেহ'লে মোক সেই পাছৱৰ্ডটো দৰকাৰ হ'ব আৰু ইয়াতে কোনো ধৰণৰ এপছ নালাগে আপুনি নিজে আপোনাৰ হোৱাটছআপটোৰ যোগেদি আপুনি লগ কৰি ৰাখিব পাৰিব নেক্সট যদি আপুনি আপোনাৰ হোৱাটছআপটোৰ লেংগুৱেজ চেঞ্জ কৰি ৰাখিব বিচাৰে তেনেহ'লে সেইটো আপুনি অতি সহজে কৰি ৰাখিব পাৰিব তাৰ বাবে আপুনি ওপৰত থকা 3 ডট অপশ্যনত ক্লিক কৰিব তাৰপিছত মোডত ক্লিক কৰিব তাৰপিছত এনেকৈ অপশ্যন আহি যাব ইউনিভাৰ্চেলত ক্লিক কৰিব তাৰপিছত আপুনি 3 নম্বৰ অপশ্যন দেখিছে মোডছ বুলি তাত ক্লিক কৰিব ওপৰত দেখিছে এপ লেংগুৱেজ তাত এপ লেংগুৱেজত ক্লিক কৰিব তাৰপিছত আপুনি যি ভাষাত আপোনাৰ হোৱাটছআপটো ৰাখিব বিচাৰে আপুনি ইয়াত ৰাখিব পাৰিব মই আপোনাক হিন্দীত ৰাখি দেখাই দি আছোঁ হিন্দীত ক্লিক কৰিলোঁ তাৰপিছত আপুনি বেক কৰি দিব এবাৰ তাৰপিছত এনেকৈ লোডিং হ'ব তাৰপিছত আপুনি দেখিব আপোনাৰ হোৱাটছআপটোৰ সেটিংছটো চেঞ্জ হৈ গৈছে মানে মই হিন্দীত কৰিছিলোঁ আপুনি দেখিছে ইয়াত হিন্দী হৈ গৈছে নেক্সট আপুনি আপোনাৰ মোবাইলৰ হোম স্ক্ৰীনখন যেনেকৈ বেলেগ বেলেগ ধৰণে ৰাখিব পাৰে ঠিক তেনেধৰণে হোৱাটছআপৰ হোম স্ক্ৰীনখনো আপুনি বেলেগ বেলেগ ষ্টাইলত ৰাখিব পাৰিব তাৰ বাবে আপুনি ওপৰত থকা 3 ডট অপশ্যনত ক্লিক কৰিব তাৰপিছত মোডত ক্লিক কৰিব মোডত ক্লিক কৰাৰ পিছত আপুনি দেখিব এনেকৈ 3 নম্বৰ অপশ্যনটো টিমছ বুলি আহিব তাত আপুনি ক্লিক কৰিব তাৰপিছত ওপৰত দেখিব ফাৰ্ষ্ট অপশ্যনটো ডাউনলোড টিমছ তাত ক্লিক কৰিব তাৰপিছত এনেকৈ লোডিং হ'ব দেখিব ইয়াতে আপুনি নানান ধৰণৰ হোম স্ক্ৰীন যেনেকৈ আহে ষ্টাইলবোৰ এনেকৈ আহি গৈছে ইয়াতে আপুনি ইয়াৰে যিটো ষ্টাইলত ৰাখিব বিচাৰে আপোনাৰ হোৱাটছআপ হোম স্ক্ৰীনখন আপুনি ৰাখিব পাৰিব জাষ্ট ইয়াতে ইনষ্টল কৰি দিলে হ'ল মই আপোনাক এটা ইয়াতে ৰাখি দেখাই দিছোঁ মই এইটো ইনষ্টল কৰি দিছোঁ সেকেন্ড অপশ্যনটো এনেকৈ আপুনি ডাউনলোড হৈ গ'ল ইয়াতে আপুনি দেখিব এতিয়া চাওক মোৰ হোৱাটছআপৰ হোম স্ক্ৰীনখন বেলেগ ষ্টাইলত আহি গ'ল এই চাওক বেলেগ ষ্টাইল হৈ গৈছে নেক্সট আপুনি আপোনাৰ মোবাইলটো যেনেকৈ এবাউটত গৈ আপুনি আপডেট কৰে যেনেকৈ চেক কৰি থাকে আপোনাৰ মোবাইলটো আপডেট দিব পৰা হৈছে নে হোৱা নাই আপুনি হোৱাটছআপটো তেনেকৈ হোৱাটছআপ এপছটোতে আপুনি আপডেট কৰিব পাৰিব তাৰ বাবে আপুনি ওপৰত থকা 3 ডট অপশ্যনটোত ক্লিক কৰিব তাৰপিছত মোডত ক্লিক কৰিব তাৰপিছত আপুনি এনেকৈ দেখিব ফাৰ্ষ্ট অপশ্যন আহিব আপডেটত ক্লিক কৰিব তাৰপিছত আপুনি ওপৰত দেখিব চেক ফৰ আপডেটত ক্লিক কৰি দিব ইয়াতে লিখা গৈছে গুড জব ইউ হেভ এ লাষ্ট আপডেট যদি আপোনাৰ হোৱাটছআপ এপছটো আপডেট দিব লগা হয় তেনেহ'লে ইয়াতে আপোনাৰ মোবাইলটোত যেনেকৈ লিখা আহে আপডেট দিবৰ কাৰণে ইয়াতো ঠিক তেনেধৰণে আপডেট দিবৰ কাৰণে লিখি দিব আৰু আপুনি ইয়াৰ পৰাই আপডেট দিব পাৰিব নেক্সট যদি আপুনি আপোনাৰ হোৱাটছআপত ফ্ৰেণ্ডত থকা যিকোনো এজন ফ্ৰেণ্ডৰ ষ্টেটাছটো চাব বিচাৰে আৰু ষ্টেটাছ চাই আপুনি অডিঅ' ভিডিঅ' বা ইমেজ ডাউনলোড কৰি নিজৰ ষ্টেটাছত ৰাখিব বিচাৰে আৰু আপুনি ভাবে যে আপোনাৰ ফ্ৰেণ্ডজনে সেই ষ্টেটাছটো চোৱা বুলি গম পাব নালাগে তেনেহ'লে সেইটো আপুনি অতি সহজে কৰিব পাৰিব তাৰ বাবে আপুনি ওপৰত থকা 3 ডট অপশ্যনটোত ক্লিক কৰিব লাগিব তাৰপিছত মোডত ক্লিক কৰিব তাৰপিছত আপুনি দেখিব সেকেন্ড অপশ্যন প্ৰাইভেচিত ক্লিক কৰিব তাৰপিছত আপুনি এনেকৈ তলফালে দেখিব হাইড ভিউ ষ্টেটাছ তাৰপিছত আপুনি তাত হাইড ভিউ ষ্টেটাছত ক্লিক কৰি দিব তাৰপিছত আপুনি যদি আপোনাৰ সেই ফ্ৰেণ্ডজনৰ হোৱাটছআপ ষ্টেটাছটো চাই আপুনি তাৰ অডিঅ' বা ভিডিঅ' আনি নিজৰ ষ্টেটাছতো ৰাখি দিয়ে তেনেহ'লে আপোনাৰ ফ্ৰেণ্ডজনে গম নাপাব যে আপুনি তাৰ হোৱাটছআপ ষ্টেটাছটো চাইছে দেখিলে বন্ধুসকল হোৱাটছআপে আমাক কিমান ধৰণৰ সুবিধা দি থৈ দিছে আগৰ হোৱাটছআপটোতকৈ এইটো বহুত বেছি ভাল হয় বহুতেই সুবিধা আমাক দিছে হোৱাটছআপে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিয়ক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধু বান্ধৱীক জনাই দিয়ক হোৱাটছআপৰ বিষয়ে আৰু যদি আপোনালোকে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক আগলৈ আহি থকা সকলোবোৰ নতুন ভিডিঅ' সকলোতকৈ আগতে পাবলৈ তেনেহ'লে বন্ধুসকল আজিলৈ ইমানেই ধন্যবাদ